দিনে দিনে পৃথিৱী উন্নতই হৈ আছে। পৃথিৱীৰ চাৰিওফালে যেইফালেই চাব পৰা যায় সেইফালেই মাথো চায়েন্স আৰু মাথো চায়েন্স। চায়েন্সে দিনে দিনে পৃথিৱীটোক উন্নত কৰি আছে। আজি আমালোকে কথা পাতিম এনেকুৱা কিছুমান উন্নত কথা। বন্ধুসকল, টেকনিকেল ছাপোৰ্টৰ আৰু এটা নতুন এপিছডত আপোনালোকক স্বাগতম। এই মেচিনটোৰ নাম হ'ল Acer 4500P। আমি জানো যে গা ক্ষুদ্ৰাচৰ সচৰাচৰ আহি থাকে আৰু ইয়াক চাফা কৰিবলৈও প্ৰয়োজন হয়, কিন্তু অকলে ইমান গা চাফা কৰাটো অসম্ভৱ। সেইকাৰণে চায়েন্সে আৱিষ্কাৰ কৰিছে এনেকুৱা এটা মেচিন, যিটো দি যিকোনো প্ৰকাৰৰ যিকোনো ঠাইৰ গা চাফা কৰিব পৰা। ইয়াৰ আগত লাগি থাকে থালিৰ নিচিনা এটা ব্লেড। এই ব্লেড দি গাটো চাফা কৰা হয় আৰু লগে লগে চাৰিওফালৰ গাহকেইটা চাফা কৰি আঁতৰাই দিয়ে। অলপ গাহো ৰাস্তাত নপঢ়ে। ব্ৰাছ। এই মেচিনটো সচৰাচৰ গৰুৰ কাৰণে ব্যৱহাৰ কৰা হয়। আমি জানো সকলো মানুহে শৰীৰত খজুৱায় আৰু এই খজুৱাবলৈ আমি হাত ব্যৱহাৰ কৰোঁ, কিন্তু সৃষ্টিকৰ্তাই গৰুৰ কোনো হাত দিয়া নাই। আৰু এই কথাটো বুজিব পাৰিছে আজিৰ চায়েন্সে। বুজিব পাৰি গৰুৰ কাৰণে বনাইছে এনেকুৱা এটা মেচিন, যিটো মেচিন দি গৰুৱে নিজৰ শৰীৰ নিজেই খজুৱাব পাৰে, কিয়নো এই খজুৱলিটো কোনো ছাইড ইফেক্ট নাই। এই খজুৱলিটো কোনো ক্ষতি নকৰে গৰুক। এই খজুৱলি মেচিনটোত যদি কব্ৰাছ মেচিনটোত যদি গৰুৰ নেষ্টেজ সোমাই যায়, একোৱেই নহয়, নেষ্টেজ আকৌ উভতি আহিব। এই মেচিনটোৰ নাম হ'ল হৰ্চ ট্ৰেইনিং মেচিন। এই মেচিনটোৰ জৰিয়তে ঘোঁৰাবিলাকক দৌৰা শিকোৱা হয়। সাধাৰণতে ঘোঁৰাবিলাকক দৌৰা শিকোৱা হয়, যিবিলাক ঘোঁৰা ৰেচ খেলা হয়। ৰেচ খেলাৰ ঘোঁৰাবিলাকক ইয়াৰ পৰা দৌৰা শিকোৱা হয়, আৰু ইয়াৰ পৰা যদি ঘোঁৰাবিলাকে দৌৰা শিকে, সিহঁতে 100% চিয়'ৰ দিব পাৰে যে ঘোঁৰাবিলাকে দৌৰত টপ ৰিজাল্ট আনিব। এই মেচিনটোত মেডিকেল আৰু লগত ইত্যাদিৰ ব্যৱস্থা থাকে। হেল্ল' বন্ধুসকল, কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো? যদি ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰি আপোনাৰ মতামত জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু আমাক ছাপোৰ্ট কৰিব বিচাৰে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ এই ভিডিঅ'টো যিকোনো হোৱাটছআপ, ফেচবুক, টুইটাৰ ইত্যাদিত আপলোড কৰিব পাৰে বা শ্বেয়াৰ কৰিব পাৰে। আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক, আৰু আমি ইউটিউবত নতুন হয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ ছাপোৰ্ট কৰক। আৰু এই ভিডিঅ'কেইটা আমি বনাইছোঁ গুগল, ইউটিউব, গুগল প্লাছ, ফেচবুক ইত্যাদিৰ পৰা গ্ৰহণ কৰি। গতিকে এই ভিডিঅ'ত যদি কাৰোবাৰ ভিডিঅ' আহি থাকে তেনেহ'লে প্লিজ কপিৰাইট নিদিব। থেংক ইউ।